নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেল টেকনিকেল অসমীয়ালৈ আকৌ এবাৰ স্বাগতম জনাইছোঁ। আকৌ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ কাষলৈ আহিছোঁ। আজিৰ ভিডিঅ'টো হ'ল আপোনাৰ মোবাইলত ছেভ নথকা নাম্বাৰৰ পৰা বৰ বেছিকৈ ফোন আহি থাকে নেকি? আপোনাৰ মোবাইলত ছেভ নথকা নাম্বাৰ আৰু ফৰেনাৰ নাম্বাৰ কিছুমানৰ পৰা বৰ বেছিকৈ ফোন আহি থাকে নেকি? যদি আপোনাৰ মোবাইলত ছেভ নথকা নাম্বাৰৰ পৰা ফোন অহাটো নিবিচাৰে, তেনেহ'লে আপুনি ট্ৰুকলাৰটো ডাউনলোড দি ল'ব প্লে ষ্ট'ৰত গৈ। ডাউনলোড দি পেলাই আপুনি অ'পেন কৰিব। তাৰপাছত আপোনাৰ ট্ৰুকলাৰটো অ'পেন হৈ যাব। গোটেইখিনি দি দিব, নাম চাম এনেদৰে গোটেইখিনি দিয়াৰ পাছত এনেদৰে অ'পেন হ'ব। তাৰপিছত আপুনি ৰাইট চাইডে 3টা ডট আছে ওপৰত দেখিছে, ইয়াতে যাব। ইয়াত গৈ আপুনি ছেটিংছত যাব। ছেটিংছত গৈ আপুনি ব্লক দেখিছে, ব্লকত যাব। ব্লকত গৈ এনেকৈ তলফালে অলপ স্ক্ৰল কৰি দিব। ইয়াত দেখিছে ব্লক নাম্বাৰছ নট ইন দ্য ফোন বুক, আৰু দেখিছে ফৰেন কাণ্ট্ৰি আৰু হিডেন নাম্বাৰ। এইখিনি যদি আপুনি এনেদৰে টিক কৰি পেলাই অন কৰি দিয়ে, তেতিয়া আপোনাৰ মোবাইলত ছেভ নথকা নাম্বাৰৰ পৰা ফোন নাহে, আৰু ফৰেনাৰ নাম্বাৰৰ পৰা ফোন নাহে, আৰু হিডেন নাম্বাৰবোৰৰ পৰা ফোন নাহিব। এনেদৰে আপুনি কৰি থৈ দিব। ভিডিঅ'টো আজিলৈ ইমানেই। যদি চাই ভাল পাইছে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু লগতে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।